নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউবৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে ভালে আছে আৰু ময়ো ভালে আছোঁ। এইখন দোকানত আহিছোঁ মই। কিবা কিবি অকণমান বজাৰ আছিল, বজাৰখিনি কৰিবৰ কাৰণে। আপোনালোকে আগৰ ভিডিঅ'টোত দেখিছে মই আমাৰ ঘৰত কিবা এটা প্ৰগ্ৰেম আছে আৰু সেইবাবে মই আলহীবিলাক মই মাতিবলৈও গৈছিলোঁ। মই আগৰ ভিডিঅ'টোত দেখাইছোঁৱে। আজি আমাৰ সেই প্ৰগ্ৰেমটোৰ কাৰণে প্ৰথম পেণ্ডেলৰ সূতাৰ কাম আৰম্ভ কৰি দিছে আৰু মিস্ত্ৰীয়ে এইবোৰ জোখ-মাখবোৰ লৈও আছে। তেওঁলোকে কাম কৰাৰ বাবে মই এনেকুৱাকৈ অকণমান কিবা ফল-মূল আৰু দি তেওঁলোকক চাহ দিলোঁ আৰু কামবোৰ হৈ আছে। মোৰ ল'ৰাই নিজে বনাইছে। পানী পুৰি যে কয়, ফুচকা বুলি কওঁ আমি, এইবোৰ সিহঁতে নিজে বনাই নিজে খাই আছে, দেখিছেনে? আৰু মোকো খাব দিছে। আচলতে খায়ো বৰ ভাল লাগিছে, বৰ ধুনীয়া হৈছে। কিন্তু আজি এটা বেয়া লগাও আমাৰ এখেত সেইদিনা মামাহঁতৰ ঘৰৰ পৰা অহাৰ পিছদিনা তাৰমানে বেলেগ এঠাইলৈ গৈছিল আৰু তাত যোৱাৰ পিছত কি হ'ল, গৰম ভিতৰত সোমালে, গৰম বেছি হোৱাৰ কাৰণে কি নাজানো কি হ'ল, ডিচেণ্ট্ৰি হৈ গ'ল আৰু ডক্টৰক দেখুওৱাৰ পিছত কি কৰিলে, মেডিচিন দিলে আৰু চেলাইন ল'ব দিলে। এখেতক ৰাতি 12টাই বাজে, এতিয়া চেলাইন দি থৈ দিছোঁ আৰু এনেকৈ চেলাইনটো লোৱাৰ পিছত অলপ ভালো পাইছে। নেক্সট দিনাৰ ভিডিঅ' হয়। ৰাতিপুৱা মই উঠিছিলোঁ বাবুহঁতৰ কাৰণে খোৱা লোৱাৰ ব্যৱস্থা কৰিব, যিহেতু স্কুল আছে আৰু এনেকুৱা বতৰ বেয়া কৰিছে চাওকচোন, এনেকুৱা বতাহ, বহুত বেয়া বতৰ কৰিছে আৰু বতাহটো দি উঠাৰ পাছত খুবেই বৰষুণ দিছে। মই স্কুল নপঠাওঁ বুলি ভাবিছিলোঁ যদিও বৰষুণ কমাৰ কাৰণে আকৌ স্কুলত পঠাই দিলোঁ। টিকলু স্কুল যাবৰ কাৰণে ৰেডি। এতিয়া খানা খোৱা, ভাত নোখোৱা, ৰুটি খাবা ন? ৰুটিও দিছোঁ, ভাতো দিছোঁ, তুমি যি খোৱা। দালি লাগে? সোনকালে খোৱা দেই বাবা, স্কুল দেৰি হ'ব নহয়, খোৱা। বাবু ভাত খাই আছে, আমাৰ ৰিচ বাবু। বাবুহঁত যোৱাৰ পিছত ময়ো একাপ আৰু এখেত আৰু মই একেলগে দুকাপ চাহ খালোঁ, লাল চাহ আৰু বিস্কুট দি। তাৰপিছত মই ভাটিবেলা 4টামান বজাত এবাৰ বাহিৰলৈ ওলাই আহিলোঁ আৰু পেণ্ডেলৰ কাম প্ৰায় আধাখিনি হৈছে। এইখিনি ইফালে মানুহ বহিবতো, ইফালৰ আগৰ খণ্ডখিনি ধুনীয়াকৈ হৈয়ে গৈছে আৰু পিছফালে মাজৰ এইখিনি তাৰমানে যিখিনি আলহী আহিব বা মানুহ আহিব সেইখিনি খোৱা লোৱাৰ ব্যৱস্থাটো এক্সট্ৰা কৰি কৰা হৈছে। ইফালে পিছফালে দেখিছেনে, পেণ্ডেলৰ কাম চলি আছে আৰু কাম কৰিও আছে। ইয়াতে অৱশ্যে ত্ৰিপলটো দিয়া হোৱাই নাই। আমাৰ গাঁৱতে এখন বিয়া আছে আৰু বিয়াত যাব ওলাইছোঁ। আজি এইযোৰ কাপোৰ পিন্ধিম বুলি ভাবিছোঁ। বিয়াখনত যাম, এতিয়া ৰেডি হৈ লওঁ বাৰু। এখেত দেখিছেনে, এখেতে শুয়ে আছে। মই কৈছোঁ ওলাবলৈ, ওলোৱাই নাই। বিয়াত যাব ওলালোঁ, কিন্তু হঠাৎ যে বৰষুণ আহিলে আৰু ইমান বৰষুণ দিছে, চাওকচোন, হঠাৎ বৰষুণটো আহি গ'ল। কিন্তু বিয়া ঘৰত যাব ওলাইছোঁ যিহেতু যাবই লাগিব, সেইকাৰণে ওলাই গ'লোঁ। আমাৰ তাৱৈৰ ল'ৰা হয়, তেওঁকো লৈ গৈছোঁ, পিছফালে বহিছে। আমি তিনিটাই গৈছোঁ বিয়াখনত। আমি ঘৰত যিহেতু ভাত খাই গৈছোঁৱে, সেইকাৰণে মই অৱশ্যে আজি দুপৰীয়া ভাত খোৱা নাই। এখেতে ঘৰতে খাই যোৱাৰ কাৰণে তেওঁ অকল দৈ খালে আৰু মই দৈ, চিৰা, মিঠাই এনেকৈ খালোঁ। আমি গৈছিলোঁ বিয়ালৈ, বিয়াত গ'লোঁ, তাৰপিছত কিবা অকণমান খাব দিলে, সেয়াও খালোঁ। আমি ভাত ঘৰতে খাই গৈছিলোঁ, সেইকাৰণে আৰু বিয়া ঘৰত ভাত খোৱা নাই। আৰু আপোনালোকক বিয়া ঘৰৰ মই একো দেখাব নোৱাৰিলোঁ, গম পাইছে, যিহেতু বহুত বৰষুণ দি আছে ন? কিমান বৰষুণ দি আছে। তাৰপিছত বৰষুণত ছাতিহে ল'ম নে মোবাইল ৰেকৰ্ডিং কৰিম, সেইকাৰণে আমি ভিডিঅ' ৰেকৰ্ডিং নকৰিলোঁ। বিয়াত গ'লোঁ, ভালে লাগিল, ল'ৰাৰ বিয়া হয়, তাতে গ'লোঁ। এতিয়া আমি গৈ আছোঁ আকৌ স্কুলত, বাবুহঁতৰ স্কুলত। কিবা অকণমান দৰকাৰ আছে, সেইকাৰণে গৈ আছোঁ আমি দুয়োটাই। আৰু আজি এখেতে ড্ৰাইভ কৰি আছে, এওঁ ড্ৰাইভ কৰি আছে। এতিয়া আমি দুটা গৈ আছোঁ স্কুললৈ।
বাকী দেখাই আছোঁ আপোনালোক কিমান কি দেখাব পাৰোঁ। দেখিছেনে আজি বতৰটো ইমান ধুনীয়া, যিহেতু আজি বৰষুণ দিছে। এনেইতো এই বতৰত এনেকুৱা ধূলি, আৰু সেই ধূলিত গছৰ পাতবোৰতো চাব নোৱাৰি, আৰু ইফালে ক'ৰবালৈ গ'লেও তাৰমানে ইমান ধূলি। আৰু আজি বৰষুণটো দিয়াৰ কাৰণে অৱশ্যে ভালো লাগিছে, কাৰণ এয়া চাওকচোন কি ধুনীয়া, মানে কি গছবোৰ সজীৱ হৈছে আৰু দেখাতো ভাল লগা হৈছে। এয়া আৰু এতিয়া আমি গৈ আছোঁ স্কুললৈ। আজি মানে এনেই প্ৰাকৃতিক দৃশ্যটো দেখুৱালোঁ, মানে এইকাৰণে ইমান ধুনীয়া দেখা হৈছে, সেইকাৰণে মই এবাৰ দেখুৱালোঁ আৰু আপোনালোককো। এয়া ছাৰক লগ ধৰিব আহিছোঁ, কিন্তু মানুহ আছে তেখেতৰ লগত, আৰু সেইকাৰণে আমি ইয়াতে এটা বেলেগ এক্সট্ৰা ৰুমত আমি বহি দিলোঁ। আৰু এনেই এবাৰ স্কুলখন দেখাই দিলোঁ আপোনালোকক। খুব ধুনীয়া স্কুল, বহুত চাফ চিকুণ, বহুত পৰিচ্ছন্নতা, ভাল স্কুলৰ গোটেইখিনিয়ে ভাল। মই এনেই অকণমান আপোনালোকক দেখাই দিছোঁ বাৰু স্কুলখন। আজিৰ ভিডিঅ'টো মই এইখিনিতে সামৰণি মাৰিছোঁ। স্কুলৰ পৰা আহিলোঁ আৰু এখেতক ক'লোঁ মই বুট ভাজি খাম। এয়া ধুনীয়াকৈ গৰম গৰম বুট ভাজি আনি দিছে।